हेलो बंधुসকল মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি চাবলৈ যাওঁ হক নুমলীগড় ৰিফাইনাৰী টাউনশ্বিপ আমি ভিতৰত সোমালোহি টাউনশ্বিপৰ এতিয়া চাওঁ হক টাউনশ্বিপৰ ভিতৰ চোৱা এতিয়া আমি গৈ আছো বাটাৰফ্লাই ভেলি এইখনে নুমলীগড়ৰ ডিপিএছ স্কুলখন এইখনেই হৈছে টাউনশ্বিপৰ বাটাৰফ্লাই ভেলি বাটাৰফ্লাই ভেলিত আমি সোমাব নোৱাৰিলোঁ কাৰণ আজি দেওবাৰ হেনো বন্ধ থাকে বাটাৰফ্লাই ভেলি গতিকে আপোনালোকক বাহিৰৰ পৰাই অলপমান দেখুৱাই দিছোঁ বাটাৰফ্লাই ভেলি
এইবোৰ সকলোবোৰ NRLৰ কোৱাৰ্টাৰ হয়। এইটো টাউনশ্বিপখনৰ অপেন জিম চাই লওক এবাৰ। এইখন এখন চিলড্ৰেন পাৰ্ক। ইয়াত বহুত চিলড্ৰেন পাৰ্ক আছে। এইটোও এটা জিম হয়। এইটো এটা টাউনশ্বিপৰ অডিটৰিয়াম। অডিটৰিয়ামটোৰ ভিতৰত এনেদৰে বহুত ডাঙৰ ডাঙৰ ফেন লগাই থোৱা আছে। মোবাইলৰ কেমেৰাত ইমান ভালদৰে অহা নাই, কিন্তু বহুত ডাঙৰ হয় দেখিবলৈ।
টাউনশ্বিপৰ এখন পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ। হেল্ল' বন্ধুসকল, আমি টাউনশ্বিপৰ পৰা যাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।